हेलो गाइस वेलकम टू माय चैनल इजी स्टाडी। আজি আমি প্ৰতিস্থাপন পদ্ধতিৰ এটা নতুন অংক লৈ আহিছো। আজিৰ অংকটো আগৰ দুটা অংকতকৈ অলপ টাফ হ'ব। আজি অংকটোত আমাৰ ডিভাইড মানে হৰণ থাকিব। এতিয়া ইয়াতে দুটা সমীকৰণ ললো যে 3x by 2 minus 5y by 3 equal to minus 2 আৰু এটা ললো x by 3 plus y by 2 equal to 13 minus 13 by 6 হৈছে। এতিয়া আমি হৰণ থাকালৈকে আমি প্ৰতিস্থাপন পদ্ধতি ভালদৰে আমি টান পাম কৰিবলৈ, সেই কাৰণে আমি ইজি কৰাৰ বাবে এই সমীকৰণ দুটা প্ৰথমতে দুফালে লিখি ললো 3x by 2 minus 5y by 3 equal to minus 2 ইয়াতে এটা লিখিলো আৰু ইয়াতে এটা লিখিম। আমি এতিয়া x by 3 plus y by 2 equal to 13 by 6 হল। এতিয়া এই দুটা আমি লিখিলো ইয়াতে চাই লওক আপোনালোকে। এতিয়া এই দুটাৰ 2 আৰু 3 লসাগু কিমান হয়? 2 আৰু 3 লসাগু হয় 6। এতিয়া লসাগু মানে এলসিএম হয় 6। এতিয়া আমি এই ইয়াৰ লসা এলসিএম তোৰে এইটুক মানে বোথ সাইড ইনটু কৰি দিম। মানে এইটুক কৰিলে এইটুকো কৰিব লাগিব আৰু এইটুক কৰিলে এইটুকো কৰিব লাগিব, তেতিয়াহে ব্যালেন্সিং হৈ থাকিব। এতিয়া আমি সেই কাৰণে দুই ফালে 6 ইনটু কৰি দিলো ইয়াতে 3x by 2 ইয়াতে কৰিব লাগিব 6 into 5y by 3 equal to ইয়াতে কৰিব লাগিব 6 into minus 12 ইয়াতে ইটো হৈ গল। এতিয়া 6 টোৰে ইয়াক 2 ৰে 6 টো কাটি মিটাৰ 2 3 যা 6 আৰু 3 2 যা 6 এতিয়া আমি কাটি কটাৰ পিছত ইয়াতে ৰাখিল 3 3 যা 9 x আছে যেহেতু x লিখিলো ইয়াতে মাইনাস আছে মাইনাস দিলো 2 5 যা 10 y আছে আমি y দিলো ইয়াতে ইকুয়াল টু 6 2 যা 12 কিন্তু এটা প্লাসে মাইনাসে মাইনাস কারণ মাইনাস আছে আগৰ পৰা ইয়াতে এটো মাইনাসত পালো। এইটুক আমি 1 নম্বৰেৰে নামকৰণ কৰিলো। এতিয়া আমি এই সমীকৰণটোক এটা সমাধান কৰিম। 3 আৰু 2 এর লসাগু মানে এলসিএম 6 এ হয়, সেই কাৰণে এইটোতো আমি 6 ইনটু কৰি নিম দুই ফালে 6 ইনটু x by 3 plus 6 into y by 2 equal to 6 into 13 by 6 এটো ভালদৰে চাব আপোনালোকে। এতিয়া 3 ৰে 6 ক দুবাৰ যায় 2 ৰে তিনিবাৰ যায় আৰু এই আৰে 6 6 আমি ক্যান্সেল কৰি দিলো হল। এতিয়া 2 into x এইটো পূৰণ কৰি দিয়া 2x plus 3 into y 3y equal to এটা 13 থাকিল যেটো 13 টো লিখলো। এইটোক আমি 2 নম্বৰে নামকৰণ কৰিলো। এতিয়া আমি 1 আৰু 2 ইকুৱেশনটো পালো। এতিয়া এই যিকোনো এটা ইকুৱেশনক আমি এটা মান উলাই লম, যেহেতুকে মই ইয়াৰে ইজি টু কোনটো আছে এই 2 নম্বৰটো ইজি আছে অলপমান, সেইকাৰণে আমি 2 নম্বৰটো ললো। এবাৰ আমি 2 নম্বৰ লও। 2 নম্বৰ ইকুৱেশনটো লিখি লওক 2x plus 3y equal to 13 হল এইটো। এতিয়া আমি ইয়াৰে x ৰ ভ্যালুটো উলাই লম 2x ৰাখিলো ইয়াতে 3x 3y টো ইয়াতে প্লাস হৈ আছে, এইফালে গলে এইটো মাইনাস হ'ব, সেইকাৰণে 13 minus 3y এইটো লিখিলো। এতিয়া আমি x টো ইয়াতে ৰাখিলো, এই 2 টো যেহেতু ইয়াতে পূৰণ হৈছে মানে ইনটু হৈছে, এইফালে গলে এইটো ডিভাইড হ'ব, সেইভাবে এইটো 13 by minus 3y by 2 এইটোক আমি যেটো x ৰ ভ্যালুটো উলাই ললো ইয়াতে এইটোক আমি 3 নম্বৰে নামকৰণ কৰিলো। এতিয়া চাই থাকক এতিয়া 3 নং এতিয়া আমি x ৰ ভ্যালুটো যেহেতু আমি 2 নং সমীকৰণটো লৈছো সেইভাবে x ৰ ভ্যালুটো আমি 1 নং সমীকৰণত পুট কৰি দিম মানে বহুৱাই দিম। এতিয়া সেই কাৰণে লিখিম x ৰ মান 1ত বহুৱাই পাও। এতিয়া x ৰ মান 1ত বহুৱাই পাও এক আগতে আমি 1 নম্বৰ সমীকৰণটো এটা লিখি লব লাগিব। লিখিলো 9x minus 10y equal to minus 12 হল। এতিয়া আমি 9 যেহেতুকে ইনটু হৈছে ইনটুটো দিলো ইয়াতে x ৰ ভ্যালুটো আমি এইটো উলাইছো x ৰ ভ্যালুটো উলাইছো এটো কি আছে 13 minus 3y by 2 এইটো লিখিলো ব্ৰেকেট এটা দি দিলো
মাইনাছ এইটো যিটোকে আমাৰ ইয়াতে -10 টো আগৰ পৰা আছে আমিতো লিখি ল'ব লাগিব আমাৰ -10y ইকুৱেল টু -12 এইটো আমি লিখি দিব লাগিব এতিয়া যেহেতু এই তলৰটো আৰু 2 ৰে 9 নাযায় সেইকাৰণে আমি এই 9 টোৰে ওপৰৰ দুটাৰ ইনটু কৰি দিম 9 ৰ লগত যদি আমি 13 ইনটু কৰো আমাৰ হৈ গৈ ইয়াতে কৰি ধৰক 13 ইনটু 9 হৈ গৈ 9 3 যা 27 27 এর 7 হাতত থাকিল 2 ইয়াতে 9 গুণ 9 আৰু ইপেনে 2 11 আমাৰ হৈ গল 117 মানে 117 এতিয়া ইয়াতে মাইনাস আছে আমি এটা মাইনাস দিলু এই 9 এৰে আৰু এবাৰ ইয়াক পূৰণ কৰিলু 9 3 গুণ 27 আমি 27 টো লিখিলু y আছে যেটোকে y টো দিব লাগিব আমি বাই 2 আছে আমি 2 দিব লাগিব কাৰণ 2 আমি তো ইয়াতে কাটি কিনে পঠিওৱা নাই আৰু ইয়াতে -10y টো আগৰ পৰা আছে 10y টো আমি ইয়াতে দিলু ইকুৱেল টু 12 ইয়ালৈকে আপোনালোকে বুজি পাইছে সাগে নিশ্চয় এতিয়া আমি আৰু এই দুইটো ইয়াৰ তলত 1 আছে যেটোকে আৰু 2 আৰু 1 ৰ এলচিএম ললে আমাৰ লসাগু ললে আমাৰ 2 হ'ব হেকাৰণে আমি এটা কৰিম এনেকৈ চাব 2 আৰু 1 ৰ এলচিএম ললে 2 হয় এতিয়া আপুনি ভাল দৰে চাব পেজ উল্টা কৰিব লগা হৈছে 2 ৰে এই 2 টো এবাৰ যায় হেকাৰণে এই একটোৰে এইটুক যদি আমি ইনটু কৰো এইটোৱে পাম গুটেটো হেকাৰণে আমি এটা লিখি দিম ইয়াতে আমি লিখি দিম 117 minus 27y হল এতিয়া যেহেতু ইয়াতে মাইনাস আছে এইটো মাইনাস তো দিলাম আমি ইয়াতে মাইনাস তো দি কিনে আৰু 1 এৰে এতিয়া 2 কে বাজে দুইবাৰ এই দুইটোৰে ওপৰটো পূৰণ কৰিম এটা মাইনাস আছে প্ৰথমতে মাইনাস তো দিলু মাইনাস দিলু ইয়াতে আৰু 1 এৰে 2 দুইবাৰ যায় সেইভাবে আমি দুইটোৰে ওপৰ 10 টো পূৰণ কৰিলু 10 * 2 20 আৰু লগতে y আছিল একাৰণে আমি y দিলু এতিয়া ইকুৱেল টু আমাৰ আছিল -12 এটো আমি দি দিলু এতিয়া চাই থাকক 117 এতিয়া -27y আৰু -20y এই দুটা যদি দুটাই হাৰত আছে মানে দুটাই মাইনাসত আছে এতিয়া আমি দুটাই যদি প্লাস কৰি দিও প্লাস কৰি কিনে আমি মাইনাস দি দিম এটা 27 আৰু 20 প্লাস কৰিলে আমাৰ হয় 47 কিন্তু এই দুটাতে মাইনাস আছে একাৰণে আমি মাইনাস দিলু আৰু লগতে এটা y আছে y টো আমি ইয়াতে বহাই দিলু এতিয়া এই দুইটো ইয়াতে ডিভাইড হৈ আছে ইয়াতে বলে আমি ইনটু কৰি দিম মানে ইয়াতে হৰণ হৈছে এইফালে গলে পূৰণ হ'ব -12 * 2 হল এতিয়া 117 minus 47y equal to আৰু 12 দুগুণ 24 আৰু যেটোকে মাইনাস আছে এটা মাইনাস তো দিব লাগিব আমি হল এতিয়া -47y এই 117 তো ইয়াতে প্লাসত আছে এইফালে গলে এটো মাইনাস হ'ব সেইকাৰণে আমি -24 -117 হল এতিয়া -47y হল এতিয়া 20 -24 আৰু -17 এই দুটা আমি প্লাস কৰি দুটা যেটোকে মাইনাসত আছে আমি মাইনাস দি দিম প্ৰথমতে আমি প্লাস কৰিলাম 4 আৰু 7 যদি আমি প্লাস কৰো তেতিয়া হয় 11 আৰু 1 হাতত থাকিলে আমাৰ 1 2 আৰু 1 যোগ কৰি 3 একে 4 আৰু ইয়াতে 1 আছে 1 যেটোকে দুটাতে মাইনাস আছে হেৰণে আমি এটা মাইনাস দি দিলু এতিয়া আমি এই মাইনাস কেনসেল কৰিলু এতিয়া আমাৰ থাকিলেতে 47y equal to 141 এতিয়া আমি ইয়াতে y ৰাখিম এতিয়া 47 ইয়াতে y লগত ইনটু হৈছে হেকাৰণে আমি তো ইয়াতে ডিভাইড কৰিম 141/47 এতিয়া কেইবাৰ যায় প্ৰথমতে আমি চাই লম সাগে তিনিবাৰ যাব 47 চাইও আমি ইয়াতে 47 * 3 21 21 और 1 मतलब 12 यार तीन बार जब 47 रे 3 बार जाए याते আমি লিখিলু
এখানে y = 3 হল এতিয়া y ৰ মান যেটোকে পালো আমি y ৰ মানটো এতিয়া এই 3 নং সমীকৰণটো আমি উলাইছিলো সেই 3 নং সমীকৰণটো দিতে বহুৱাই দিম এতিয়া লিখিম আমি y ৰ মান 3 নং সমীকৰণত বহুৱাই পাও y ৰ মান 3 নং সমীকৰণত এটা বহুৱাই দিম y ৰ মান 3 নং সমীকৰণটো আছে আমাৰ x = 13 - 3y / 2 এতিয়া আমি এইটো লিখিলো আমি ইয়াতে x = 13 - 3y / 2 এইটো এটা লিখিলো আমি এতিয়া আমি x 13 - 3 into যেটো y to 3 লর into আছে আমি into দি দিলু into y মান আমি পালো মাত্ৰ 3 এটা লিখি দিলু by 2 আছে লিলু এতিয়া 13 minus 3 3 গুণ 9 আৰু 2 দি আছে আমি 2 দি দিলু equal to এতিয়া 13 x equal to 13 ৰ পৰা যদি আমি 9 যায় আমাৰ থাকে 4 আৰু ইবাৰে 2 আছে আমি 2 বহাব লাগিব 2 দিলো ইতি 2 ৰে 4 2 বাৰ যায় হৰণ এখানে আমি 2 লিখিলোতে এখানে x ৰ মানটো আমি পালো 2 এতিয়া আমি সম্পূৰ্ণ অংকটো আমাৰ কৰা হৈ গল আমি x ৰ মান পালো 2 আৰু y ৰ মান পালো 3 ইয়াতে আমি লিখি দিলো x = 2 আৰু y = 3 এতিয়া আমাৰ অংকটো পুৰা সমাধান হৈ গল